তো গাইজ ফাইনেলি ৰেডি মই অলপ তো গাইজ 100 টকা দি হৈ যাব তো বলো মাংসটো বইল কৰা আছে আৰু ইফালে আছে আৰু ইফালে কড়াইটো বহাই দিয়া আছে জুই দিয়া নাই কাৰণ মোৰ ভিডিঅ'টো আৰম্ভ কৰে দেৰি হ'লতো কড়াইখিনি অবা চিলিং ফাটি ওলাই যাব পাৰে তো গাইজ ইহান বেছি পিন্ধা নৰি দে বিজুলি সাবন का पानी जिसु मसाला তই বস্তু কিনি তাকো কৰি দিলে আধা পাগলা হেল্ল' গাইজ ৱেলকাম বেক তো গাইজ আজি বহুত দিনৰ মূৰত গাইজ কি ক'ব মানে আজি গাইজ অলপমান ভিডিঅ'টো বেলেগ হ'ব মানে এই গাইজ আকু ষ্টাইলত হ'ব তেনেকৈ হয়তো থাম্বনেইল চাই গমেই পাইছে কেনেকুৱা হ'ব তো তাৰ কাৰণে গাইজ এনেকুৱা ভিডিঅ' পালে পইচা লাগিব না গাইজ নহ'লেতো দোকানে দেখোন সেই ডাউনলোড দিব সেনেহেন কথা গাইজ তো গতিকে আজি পইচাটো ক'ৰবাত পাওঁ না চাওঁ গাইজ গাড়ীৰ তলত চলে বিচনাৰ তলত চলে গাইজ গাড়ীৰ তলত নাই মই দেখা পাইছিলোঁ ফাদাৰত ৰাখা নাখৰ গাইজ ক'ত থৈ গ'ল গাইজ এনেতো পইচা চইচা নাপায় গাইজ থাকিলে তো নহওঁতে গাইজ এখন পাইছোঁ তো গাইজ 100 টকা দি হৈ যাব তো বলো বিচনাৰ তলত 100 টকা পাইছোঁ গাইজ কফি দি ময়ে খাম গাইজ তহঁতে ভিডিঅ'টো চাবি খালি তো গাইজ কি বুলি কয় আমাৰ ওলাই আহিলে ঘৰৰ পাই আৰু গাইজ সেইকেইটা চাক আমাৰ গাঁৱৰ এই বা মোক ঘূৰি দিছি গোটাই তই ইমান ডাঙৰ খাই নহয় এইটো মুখখানে আৰু বাক গেলি আপি এই গোটাই আৰু এইকেইটা গাইজ তিনিটাৰ দাঁতা বাঢ়িছে হে উঠাই দিছি গাইজ উঠাই পেলাই ঘূৰি আছে কি লাগিলা গাইজ আমাৰ গাঁৱৰ চাওঁচো চাওঁ উৎপাত এই ট্ৰেইনত পঢ়া চলিকেইটা লাজ নাই গাইজ সন্মান নাই মেট্ৰিক দিব বোলে হ'ব ছাৰ তো গাইজ ফাইনেলি ৰেডি মই অলপমান বেলেগ এটা লুকাইছে তো গাইজ ফাইনেলি ৰেডি মই আজি ৰেচিপিটো আগবঢ়াবলৈ আপোনালোকৰ আগত তো গাইজ আজি ৰেচিপিটোৰ নাম হ'ব চিকেন হট কাৰণ গাইজ ইমান গৰম দিছে চিকেন হট নাৰাখি মই বেলেগ ৰাখিব নোৱাৰিলোঁ নামটো তো গাইজ আহক আজি ভিডিঅ'টো চাওঁ কানাই নহয় মানে এলা পিন্ধি আছে না দেখা নাপায় কলা চচমা তো গাইজ কি আছে মই আপোনালোকক দেখুৱাই আছোঁ তো গাইজ চাক এইফালে মাংসটো বইল কৰা আছে আৰু ইফালে আছে আৰু এইফালে কড়াইটো বহাই দিয়া আছে জুই দিয়া নাই কাৰণ মোৰ ভিডিঅ'টো আৰম্ভ কৰে দেৰি হ'লতো কড়াইখিনি অবা চিলিং ফাটি ওলাই যাব পাৰে তো গাইজ ইহান বেছি পিন্ধা নৰি দে চাই থাক ভিডিঅ'টো গাইজ ফাইনেলি আহিছে দে মই কড়াইত তেল বহাই দিছোঁ তো অলপমান তেলটো পকিব লাগিব কাৰণ আমাৰ মায়ে কয় সেই তই কি এনকে ৰান্ধালা তেল চেল নপকাতে মাংস বহিদা থুইচ্ছা সেনেকৈ কৈ গাইজ তো সেই গতিকে অলপমান আপডেট কৰিব চাইছোঁ অলপ ভালকৈ বনাব চাইছোঁ তো গাইজ আপোনালোকে চাই থাকক আৰু গাইজ এই চচমাযোৰ যি এইযোৰ চচমা পিন্ধে নৰা গাইজ ই আকৌ দেখা তাপে হাৰাম চোৱাৰ আৰু ক'ৰবাত গাইছে গৰম কৰা যদি হাত দিয়া যাব পুৰি ফেলে নহয় আহিব গাইজ নৰা দে ইমান ৰিক্স ল'বা আৰু যিটোৱে গৰম গেলা গাইজ মাৰি ল'ব লগা হৈছে কাৰণ গাইজ চুলি দিলে পকে আহিলেহান ভাব লাগলি নহ'লে আপি দিবেন নহয় গাইজ সেই গতিকে মানে কড়াইত মানে অলপমান হেৰিটো পিঁয়াজ ৰহুন খেন্তি মানে অলপমান লেলপা পৰি দিছোঁ মানে গাইজ মানে নহ'লে গাইজ আঞ্জাখনৰ টেষ্টটো নাহে আৰু গাইজ কিবা লাগি ধৰেহে এতিয়া দেখিছেনে ধুনীয়া এটা পিঁয়াজ ৰহুন খেন্তিৰ মানে এটা কালাৰ আহিছে আৰু লেলপাটো পৰিছে মানে গাইজ এতিয়া মাংসটো দিব পাৰি তো গাইজ মাংসটো এড কৰি আছোঁ ৰ'ব গাইজ গৰম হৈ আছে মানে বইল কৰা দিছিলোঁ মাংসটো তো গাইজ ধুনীয়া দেই চিকেন হট এনেই নাম দিনা ই গাছ পিয়াল চাল গোটাই দিছিলে গাইজ মোক দেখিবলৈ পাইছে কেনেকৈ অলপমান চিকেন হট বনাই থাকাতে কেনেকৈ মোক লগা হৈছে গাইজ গৰমতে আৰু গাইজ এইফালে মাংস বহাই দিছোঁ আৰু ভাজি দিছোঁ গাইজ যিমান পাৰে সিমান ভাজিব লাগে তো গাইজ ভাজি লৈছোঁ ভাজিলে লগ পাইছোঁ গাইজ চেচ দে আজি মই মাংস খোৱা নহ'ব ন পইলেৰ খোৱা ন হ'ব চেচ साबन का पानी जिसु मसाला का पानी আৰু গাইছ এনেকৈ ভাজাৰ 15 মিনিটমান পিছত গাইছ এইটো কালাৰটো আহি গৈছে গাইছ 15 মিনিটমান ভাজাৰ পিছত চাওক গাইছ কি চান্দা কালাৰটা আহিছে গাইছ কি খাইটো গাইছ লাল লাগিছে তো গাইছ নৰা ফুলব না গাইছ আৰু ইয়াতে অলপমান আদাটো ইয়াত কৰা গৈছে আদা ৰহুনৰ পেষ্টটো
তো সেইটো বাৰু পিছত প্ৰথমতে দিছোঁ পিছত আদাটো দিয়া গৈছে তো গাইছ আৰু অলপমান ভাজি দিওঁ ৰ চিকেনৰ ৰেচিপিটো হৈ আছে চিকেন হট ৰেচিপিটো হৈ আছে তো গাইছ মানে বহুত দিনৰ মূৰত এটা মই চেৰি ক'ম 100ৰ ওপৰত গাইছ মইনা তই মোৰ লগত থাকোঁতে মোৰ কৰি দিছিলি পকেট খাখলা মইনা তই মোৰ লগত থাকোঁতে মোৰ কৰি দিছিলি পকেট খাখলা তো বোলে ইবাৰ যিটোক থৈছে তাৰো বোলে কেতিয়াম DSLR বেছি কেনে তই বস্তু কিনি তাকো কৰি দিলে আধা পাগলা তো গাইছ ইটছ টাইম ফৰ চিক্ৰেট মছলা গাইছ আৰু আপোনালোকে গমে পায় এই মছলাটো মোক চেক ডাংগাবলৈ কুৰিয়াৰ কৰি পঠাই দিয়ে আৰু গাইছ মোৰো এখন গুচাই দিছোঁ এই গৰমৰ নৰা না তো গাইছ মই চিক্ৰেট মছলাটো দি লওঁ তো আপোনালোকে চাই থাকক গাইছ মাংসটো চাওক না কি ধুনীয়া এটা কালাৰ আহিছে যাৰ নামে হৈছে আজিৰ নিবেদন চিকেন হট তো গাইছ মছলাটো দি পেলাই অকণমান এনেকৈ দিব দি উঠি পেলাই গাইছ চাই থাকছোঁ অলপমান ইমান অদৃশ্য কি হ'ল হা তো গাইছ ফাইনেলি কি বুলি কয় ভাত খাবলৈ বহি গ'লোঁ তো গাইছ এই চাইডে আছে মোৰ দালি মাহৰ দালি গাইছ দিনৰে ৰন্ধা আছিলে মাজেৰে ৰান্ধি থৈ গৈছিল মাতাকে দিছিলে গাইছ আৰু এইফালে মাংসও আছে দি তো মানে চিকেনটোৰ নাম দি গমেই পা চিকেন হট খাবার টাইমত গাইছ ঘাম ধৰিছে চিকেন চলি দেখাইছোঁ তো গাইছ প্ৰথম বাইটটো দি আছোঁ আমাৰ ৱেইট কৰিছোঁ গাইছ মাংসটো বঢ়িয়া আছে তো গাইছ আজি ভিডিঅ' কেনে কমেণ্ট কৰি জনাব তো গাইছ আজি ভিডিঅ'টো ইমান যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেল উঠিব তো গাইছ বাই বাই হ'ব দে গাইছ